ঘৰখনত মানে এজনী কুলক্ষণী হোৱা নেকি ঠিক নাই আৰু দেই অহা পা মানে ইটো হৈছে ঘৰলৈহে যামগে আৰু কি যে দিনবাৰ চাই মই আহিছিলো নহয় ফুৰা পেটটো খুচ মাৰি ধৰিছে হজমি শক্তি ইমান ভাল আছিলে মোৰ কিনো খুৱাইছে এনেও বজনীও মানে আজিকালি ইমান বেয়াকে বনাব লৈছে মছলা সোপা দিলেও হয় সবতে মছলা দি মানে মোৰ একেবাৰে পায়খানা ঢিলা হৈ গৈছে অ বিনুবাই কি হলনো এই দেখত আহি ৰৈ আছা যে তই নকবি আৰু পেটটো খুচ মাৰি ধৰিছে ৰাতিপুৱাৰ পৰা ইয়ালৈ অহা পা মানে বেমাৰ নুগুচাই হ'ল আৰু হে তোৰ পেটৰ বেমাৰ হৈছে চিকুট মাৰি ধৰিছে এনেকুৱাত এই মাজতে খোজ মাৰি ধৰিছে নেকি বাৰু মই গম পালো তোৰ পেটটো কেলে বিষাইছে বিনুবাই কালি সেই মৰতীয়ে আমাৰ শিশুপা যে খুৱাইছিলে সেইবোৰ কি খুৱাইছিলে সেইবোৰৰ কাৰণে তোৰ পেট বিষাইছে তোৰে এনেকুৱা অৱস্থা মোৰতো চাগে কি হ'ব ঠিকেই নাই অয়ো পেটটো চোন অকমান গণ্ডগোল কৰাৰ নিচিনা লাগিছে আমাক চাগে মাৰিম বুলি কিবা মিহলাই দিছিলে সেইকাৰণে খাবলেও ভাল হৈছিলে নহয় নহলে ইনে সেই মছলা আৰু সেই হালধি নিমখ দিয়া বস্তুটো ইমান ভাল হয় নি খাবলে সেই আটা গুৰি নিচিনাহে কিবা কিবি আছিলে সেইবোৰ আমি কথাটো পাতিব লাগিব বুজিছ এতিয়া কন্দা কথাখন কৈ নাথাকিবি আমি কিবা এটা কৰিব লাগিব এনেকে নহব নহয় কি কৰা যায় জানো পাই কি কৰ আৰু মোৰ একদম বহুত দুখ লাগিছে মাৰৰ ঘৰলৈ আহি মোক পয়জন খুৱাই মাৰিবলৈ বুদ্ধি কৰিছে এই হেন্দাল পেটৰ বিষত মই কি চিন্তা কৰিম এতিয়া পাকঘৰত চাওঁগে বল নিশ্চয় কিবা এটা ওলাব আৰু চাগে আমাৰ এই সহজৰ বাইদেউজনী একো গম নাপায় ভিন্দক যদি আমি কওঁ এইবিলাক কথা ভিন্দই আমাকহে গালি পাৰিব গম পাইছ বল ঐ এটা কন্দা কথা কৈ নাথাকিবি বল কি হৈছে সববোৰ যে ইমান খঙত আছে কিবা হ'ল নেকি বিনু বাইদেউ যে ইমান পেটৰ অসুখ তই গম নাপাৱ নেকি বাইদেউ মই গম নাপাওঁ নহয় ৰাতিপুৱাচোন ব্ৰেকফাষ্ট কৰালৈকে চব ভালেই আছিলে এতিয়া কি হ'ল আকৌ তুমি ঠিকে আছানে বাৰু বিনু নবজনে যে সুধিবলৈ সময়টো পালা মোৰ নিজৰ মা থকা হ'লে আজি মোক এনেকে নথয় ৰ'বাচোন ৰ'বা বিনু তোমাৰ কি হৈছে তুমি ঠিকে আছাচোন পেটৰ গণ্ডগোল ৰাতিপুৱাৰ পৰা কেইবাৰ অহা যোৱা কৰিছে ঠিক নাই দৰৱ খাব লাগিব দেই হাফ হৈ খুটিব আৰু বেজ হৈ জাৰিব আহিছে তুমি বোৰ কি কৈ আছা বিনু ঠিকেইতো কৈছে বাইদেউ তয়ে তাইক মূৰৰ ওপৰত ঠাই লৈছ সেইকাৰণে এতিয়া পয়জন মিলাই খুৱাব পাৰিছে আমাক তহঁতক কোনে কেতিয়া পয়জন দিলে মইচোন গমেই নাপাওঁ কালি যে তোমাৰ সেই বোৱাৰীয়ে যে বনাই দিছিলে সেইসোপা কি যে আমাক খাবলৈ দিছিলে আহি সেইবোৰত কি মিডিয়া আছিলে তই জানো সুধিছিলি বাৰু আৰু আজি সেইবোৰ খায়ে এই বিনু বাইদেউ এয়া অৱস্থা হৈছে এতিয়া যে মোৰ নহ'ব কি মানে আছে এই সেইবোৰ সেই পাস্তাহে তাই সেই বনাই খাই ভাল পায় আমাকো বনাই দিয়ে আমিও খাই ভাল পাওঁ সেই তাতে একো বেলেগ বস্তু মিলোৱা নাই নহয় তাই মইনো তহঁতক বৰ বেয়া বস্তু আনি খাব দিমহি নে হে হৰি মই তোমালোকক কেনেকে বুজাম সেইবোৰ একো বেলেগ বস্তু নহয় নহয় তোমাৰ গাটো বেয়া কাৰণে সেয়া অকল বইল কৰিহে দিছিলে তাতে অকণমান কিবা মছলা দিছিলে সেই মছলাবোৰ যে কি মছলা দিছিলে তই জানো হে বাইদেউ উফ ৰাম সেইবোৰত একো নাই তোমাৰ পেটটো কিবা বেলেগ বস্তু খোৱাৰ কাৰণে বেয়া হৈছে দেখিছা নিতু পৰিৱৰ্তন দেখিছানে কোনে নুবুজিব মোৰ নিচিনা মানুহৰ কথা এতিয়াতো এখন মোৰ ঘৰ নহয় কোনোবাই মোৰ কথা বুজিবলে উফ ৰাম নিতু তইতো বুজ কথাটো কেলে মই তহঁতক বাৰু পয়জন থকা বস্তু খাবলৈ দিম মুঠৰ ওপৰত আৰু মই এইখন ঘৰত থাকিব নোৱাৰো মই যামগে মই কাইলৈ ৰাতিপুৱাই যামগে ৰাতিপুৱা কিয় এতিয়াই যাগে গম পাইছনে ইয়াত থাকি লাভ নাই আৰু কি খুৱাব ঠিক নাই ময়ো যাওঁগে ঘৰলৈ এতিয়া গ'লে বাছ নাপাম যে আকৌ খোজ কাঢ়িব লাগিব নাযাওঁ আৰু আজি কাইলৈ ৰাতিপুৱাই যামগে ইয়াত সববোৰ ঠিকে আছেনে বাৰু কিবা শব্দ শুনা যেন লাগিলে কিবা হৈছে নেকি আহা তোমাৰ কাৰণে ৰৈ আছিলো আমি মিনি স্কাৰ্ট পিন্ধা ছোৱালীজনী ৰ'ব মই কাপোৰ পিন্ধিমগে
হৈছে কি মই বাথৰুমত থাকোঁতে আপোনালোকৰ শব্দ শুনিলোঁ কিবা দিগদাৰ হৈছে নেকি ইয়াত দিগদাৰ তোমাৰ কাৰণেতো চব দিগদাৰ হৈছে তুমিয়ে দিগদাৰৰ মেইন কাৰণ হৈছে কি মানে কিবা প্ৰব্লেম হৈছে নেকি পয়জন সোপা খুৱাইলে সুধিবলৈ আহিছা কিবা প্ৰব্লেম হৈছে নেকি হে পয়জন খুৱালো মই কাক পয়জন খুৱালো তুমি পয়জন খুৱাইছা মা কি কথা কৈছে মই একো বুজি পোৱা নাই কিন্তু একো নাই মাজনী তুমি ভিতৰলৈ যোৱা কিবা ভুল বুজাবুজি হৈছে একো ভুল বুজাবুজি হোৱা নাই বাইদেউ তই একদম তাইক নবচাবি তাই দস্তুৰমত আমাক বেয়া বস্তু খুৱাইছে সেইকাৰণে আজি বিনুবাৰ গা বেয়া পেটৰ অসুখ হৈছে আৰু অলপ দেৰি পাছত মোৰো হ'ব একদম ঠিক কথা কৈছ যিটো পেপসি কুটা মাৰি হৈছে কালি হেকোপা খোৱাৰ পৰাই মোৰ পেটৰ বেমাৰ হৈ আছিলে মইহে খালি বুটবকে বুজি পোৱা নাছিলো মই গাঁৱলীয়া মানুহ যে সেইকাৰণে চাগে সোনকালে অপকাৰ কৰিছে মোক আপোনালোকে কি কৈ আছে মই একো বুজি পোৱা নাই কিন্তু সেই পাস্তাখিনিত একো নাছিলে দেই মই কালি একদম চিম্পলকৈ বনাই দিছিলোঁ আপোনালোকে খাব পৰাকৈ হাঁহিছা তুমি বেলেগৰ গা বেয়া তুমি হাঁহিছা নাই মই অলপো হাঁহা নাই মই জাষ্ট কথাটো কৈছোঁ যে মই এনেকুৱা একো ভুল কৰা নাই আপোনালোকে ভুল বুজিছে আৰু যদি পেহীৰ যদি সঁচাকৈ গা বেয়া হৈছে তেতিয়াহ'লে মই দৰৱ দিব পাৰিম নহ'লে মই হস্পিটেললৈ লৈ যাব পাৰিম তেখেতক এতিয়া মহাৰাণী মানে মেডিকেলৰ কামো কৰে নহয় মই বেছিক মেডিচিন কিছুমান জানো আৰু যদি আপোনাৰ বিশেষ প্ৰব্লেম হৈছে মই ড্ৰাইভ কৰিব জানো মই আপোনাক হস্পিটেললৈকে লৈ যাব পাৰিম প্ৰথমতেতো হাফ হৈ খুটিবা আৰু তাৰপিছত এতিয়া বেজ হৈ জাৰিবাহিহে গাঁৱলীয়া মানুহকে বুৰ্বক পাইছে কি হৈছে ইয়াত তহঁতি গোটেই মাইকী মুখা যে ইয়াত ৰখি লৈ পিনি কথা পাতি আছ হে এইবোৰ কি কথা কৈছ তই তোক কোনে মাৰিবলৈ লৈছিলে ভালকে ক মোক বুজাই ক ভিনদেউ আৰু মোৰো পেটটো অলপ জ্বলা পোৰা কৰা নিচিনা লাগি আছে কবানে হে আৰু বোৱাৰী কিবা ক'বলৈ আছেনে তোমালোকৰ নাই দেউতা একো ক'বলৈ নাই পেহীৰ পেটৰ অসুখ কাইলৈকে নাছিলে সেইকাৰণে ভাবিলোঁ খাই ভাল পাব বুলি পাস্তাকে বনাই দিলোঁ তাত কিন্তু মই একো মিহলোৱা নাই দেউতা আৰু তেওঁৰ পেটৰ অসুখ কিয় হৈছে মই নাজানো কিন্তু মই একো দিয়া নাই তাকেহে কৈছোঁ বোলো ময়ো আছিলোঁ তাই বনাই থাকোঁতে তাই একো তেনেকুৱা বস্তু দিয়া নাই নিদিয়াকেহে মই এনেকুৱা হ'বলৈ পালে দাদা তয়ে কচোন আজিলৈকে বাৰু মোৰ পেটৰ অসুখ হৈছে নে কেতিয়াবা হে ইমান ডাঙৰ হ'লো কালিনো হ'বলৈ পালেনে মুঠৰ ওপৰত যামগৈ নাথাকো আৰু বহুত হ'ল ঘৰৰ সেই টেঙেচি মানি বুনি খাই জীয়াই থাকিম কিন্তু তোমালোকৰ মই সেই টাউনীয়া খাদ্য খাই মৰিবলৈ নাই টাউনীয়া খাদ্য আমিও বহুত খাইছোঁ কিন্তু কিবা মিহলাইছে এই ইনো আমাক দেখিব নোৱাৰে আৰু আমাৰ দুজনীয়ে পেটৰ বেমাৰ হৈছে আমিহে তাইক গালি পাৰি থাকোঁ তহঁতি চববোৰ এইখিনিতে থাক কোনো লৰচৰ নহবি গম পাইছ নাই কোনো লৰচৰ নহবি চব থাক এইখিনিতে মানুহজন ইমান খঙত কি কৰিবলৈ গৈছে বাৰু ভিতৰলৈ তই চিন্তা নকৰিবি বিনু বা তই ন্যায় পাবই লাগিব ন্যায় ৰ'বা অকণমান দেৰি ৰ'বা তুমি আজি ইয়াৰ পৰা এখন ঘৰত থাকিবলৈ পাবানে নাপোৱা ঠিক নাই হেৰি এইটো কিহৰ মোনা হা গম পাবা ৰ'বা কিয় বিনু চিনি পাইছনে মোনাটো তই নিতু শুন বিনুৰ এই অৱস্থা বোৱাৰীয়ে বনোৱা পাস্তা খুৱাই হোৱা নাই গম পাইছ কালি মই বিনু আহিছে বুলি টাউনৰ পৰা মিঠাই লৈ আনিছিলোঁ মিঠাই চিঙৰা আৰু বহুত কিবা কিবি আনিছিলোঁ কিন্তু সেইখিনি বস্তু মই তাই বেমাৰ হোৱাৰ কাৰণে কাকো দিব নহ'লে মই থৈ দিলোঁ আৰু ৰাতি সেইখিনি বস্তু বিনুৱে আনি খাই লৈ আজি তাই এয়া অৱস্থা হৈছে হয়নে বিনু হে হয়নে ঠিকে কৈছোঁ নে মই তই খোৱাৰ কাৰণে মই বেয়া পোৱা নাই কিন্তু জোখত প্ৰত্যেকটো বস্তু জোখতকৈ বেছি হ'লে বেয়া হয় তই কথাটো জাননে নাজান তহঁতি অহাৰ পৰা বোৱাৰীক দুজনীয়ে কথা শুনাই আছ কিন্তু এই ছোৱালীজনীয়ে তহঁতক একো কোৱা নাই কালি সেই ইমান মৰমত বনাই দিলে আৰু তহঁতি আজি এইখন নাটক কৰিবলৈ আহিছ এইখন ঘৰত যাতে আজিৰ পৰা এইবিলাক নহয় দেই কৈ দিছোঁ ৰাতি মই তোক চাবলৈ তোৰ ৰুমলৈ গৈছিলোঁ আৰু তেতিয়া তোক মই খাই থকা দেখিছিলোঁ খাই আছ কাৰণে একো নক'লোঁ ঠিক আছে দেউতা
এতিয়া চববোৰ ক্লিয়াৰ হ'ল নহয় আৰু আপুনি কৈ থাকিব নালাগে নেক্সট টাইম পৰা নকৰে বাৰু এতিয়া তেওঁৰ গাটো বেয়া নহয় তেওঁক ডক্টৰৰ ওচৰলৈ লৈ যাব লাগিছিলে দেখিছ এই ছোৱালীজনী কিমান ভাল চিন্তা কৰে হি দেউতা আপুনি মোকে দি দিয়ক চাবিটো মই লৈ যাম তহঁতৰ কিবা প্ৰব্লেম আছে নেকি হে আছে যদি ক এতিয়াই নাই ঠিক আছে